কবিতাৰ শিৰোনাম আপুনিও নাজানে সেই কথা। কবি গীতাঞ্জলি বৰকটকী। মই যদি আপোনাৰ জীৱনৰ এটা ছাৰপ্ৰাইজ হওঁ, আপুনি বাৰু কি ভাবিব? জীৱনৰ বহেমিয়ান পাগলামি বুলিয়ে ভাবক, তাত মোৰ আক্ষেপ নাই। মই মাথো একান্তভাৱে আপোনাৰ কথাকে ভাবোঁ। আপুনি মোৰ নিচা হৈ উঠিছে, এপিয়লা চাহৰ দৰে, এটা চিগাৰেটৰ দৰে, অথবা এবাটি চিকেন চুপৰ দৰে। বহাগৰ এটা দুপৰীয়া, এটা গতানুগতিক দিনতে আমি লগ হৈছিলোঁ। আপোনাক লগ পোৱাৰ এটা নিচা আছিল। চহৰখনৰ এটা প্ৰান্তত থকা কেফেখনত আমি বহি আছিলোঁ, দুকাপ কফি আৰু কেইটামান চিকেন পকৰা লৈ। আপুনি নীৰৱে মোবাইলত ব্যস্ত আছিল। মই আপোনাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিলোঁ। বুকুত মোৰ ধুমুহা। আমি কিছু সাধাৰণ কথা পাতি বিদায় লৈছিলোঁ যদিও মই আপোনাৰ ওচৰত এৰি থৈ আহিলোঁ মোৰ শব্দ, মোৰ ভাৱ অনুভূতি। আপুনি মোৰ বহাগ, আপুনি মোৰ ফাগুন, আপুনি ৰ'দ, আপুনি মোৰ বৰষুণ। যেতিয়াই অনিহাই আগুৰে, অস্থিৰতাই বেৰি ধৰে, মই একান্তভাৱে আপোনাৰ সৈতে আড্ডা মাৰোঁ, কোনেও নজনাকে, আনকি আপুনিও নাজানে সেই কথা।